হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই কোৱাৰ চেষ্টা কৰিম কিহৰ কাৰণে বিজনেছ এটা অফলাইনৰ পৰা অনলাইনলৈ নিব লাগে। এইটো কেইটামান উদাহৰণৰ সহায়ত ক'ম। চাওক, খাদ্য খোৱা মানুহ, ৰেষ্টুৰেণ্টত খোৱা মানুহ আগৰ পৰা আছিল, ৰেষ্টুৰেণ্টবিলাকো আগৰ পৰা আছিল। এটা এনেকুৱা প্লেটফৰ্ম আহিল যিয়ে এই দুয়োটাক কানেক্ট কৰি দিলে, যেনে জমেট', ছুইগি। ড্ৰাইভাৰ আগৰ পৰা আছিল, পেচেঞ্জাৰ আগৰ পৰা আছিল। এই দুয়োটাক কানেক্ট কৰি দিলে অ'লা, উবেৰ। হোটেলবিলাক আগৰ পৰা আছিল, হোটেলত থকা মানুহ আগৰ পৰা আছিল। এই দুয়োটাক কানেক্ট কৰি দিলে, যেনে কিতাপবোৰ পঢ়া মানুহ আগৰ পৰা আছিল, কিতাপবোৰ বিক্ৰী কৰা দোকানো আছিল। কিন্তু এটা প্লেটফৰ্ম আহি গ'ল যিয়ে এই দুয়োটাকে কানেক্ট কৰি দিলে, যেনে এমেজন। অৰ্থাৎ এমেজন যেতিয়া আৰম্ভণি হৈছিল এমেজনৰ, তেতিয়া এমেজনে কিতাপ বিক্ৰী কৰিছিল। এতিয়াতো প্ৰায় সকলোবিলাক বস্তুৱে পায়। আজি চাওক, টেকন'লজি ইউজ কৰাৰ কাৰণে, অনলাইনত অহাৰ কাৰণে, তেওঁলোকে যিটো অনলাইন আহিছে, তেওঁলোকে অহাৰ কাৰণে কেনেকুৱা এটা লেভেলত গৈছে তেওঁলোকৰ বিজনেছটো, এটা নেক্সট লেভেল যাই গৈছে। আৰু এইটো হৈছে কেৱল মাত্ৰ টেকন'লজি ইউজ কৰাৰ কাৰণে। যদিহে জেফ বেজছে ভাবিলে হয় যে ই কিতাপ বিক্ৰী কৰি বহুত টকা ইনকাম কৰে, ইয়াৰ আগেদি ময়ো দোকান দি পেলাই মই 2 টকা কমত বিকিম। যদি তেনেকৈ ভাবিলে হয়, আজি জেফ বেজছ যিমান ছাকচেছফুল হৈছে সিমান হ'ব নোৱাৰিলে হয়। কিন্তু আজি ইমান ছাকচেছফুল হৈছে কিহৰ কাৰণে? কাৰণ জেফ বেজছে নিজৰ বিজনেছটো অনলাইনত আনিছে, অনলাইনত বিজনেছ কৰিছে। গতিকে চেষ্টা কৰক বিজনেছটো অনলাইনত অনাৰ কাৰণে। চাওক, শিকক, এই টেকন'লজিটো ব্যৱহাৰ কৰক। আমি কি কাৰণত, কি ধৰণত ব্যৱহাৰ কৰি আছোঁ। এনেই যদি আপুনি এনে কৰি থকাৰ কাৰণে যদি আপুনি টেকন'লজিটো ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে একো কাম নাই। কিন্তু যদিহে আপুনি কিবা শিকাৰ কাৰণে ব্যৱহাৰ কৰি আছে, কিবা এটা ভাল কাম কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে সেইটোৰ ফলত আপোনাৰ গ্ৰ'থ বহুত হ'ব। আৰু 0 to 1 কিতাপখনত আছে যে যদিহে আপুনি পুৰণি বিজনেছ আইডিয়াৰ ওপৰত কাম কৰে, তেতিয়াহ'লে আপোনাৰ বিজনেছটো হৰাইজণ্টেল প্ৰগ্ৰেছ হ'ব, অৰ্থাৎ এনে কৈ যাব। কিন্তু যদি আপুনি টেকন'লজি ইউজ কৰে বিজনেছটো, তেতিয়াহ'লে বিজনেছটো ভাৰ্টিকেল প্ৰগ্ৰেছ হ'ব। গতিকে ভাৰ্টিকেল প্ৰগ্ৰেছ কৰাৰ কাৰণে আপুনি নিজৰ বিজনেছটো অনলাইনত আনক। আৰু ময়ো বৰ্তমান শিকি আছোঁ। মই এনেকুৱা নহয় যে কিবা বিজনেছ কৰিছোঁ, একো কৰা নাই, মই মাত্ৰ শিকি আছোঁ। কাৰণ কোৱা হয় যে ফাৰ্ষ্ট লাৰ্ণ দেন ৰিমুভ অৰ্থাৎ আৰ্ণ কৰিম, কিন্তু তাৰে আগতে লাৰ্ণ, শিকিব লাগিব। গতিকে মই শিকি আছোঁ, আপোনালোকেও যদিহে শিকা নাই শিকক, এইটোৰ পৰা বহুত কিবা কিবি শিকিব পাৰি। আৰু যদিহে কিবা কোৱাত ভুল হৈছে ভিডিঅ'টোত কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।